সকলো ল'ৰা ছোৱালীয়ে ভাবে নিজৰ মাক দেউতাকক বহুত সুখত ৰখাটো আৰু সেইটো কাৰণে আমি আজি চাৰিওটাই লগ লাগি কিবা এটা কৰিবলৈ গৈ আছোঁ। বহুত দিনৰ এটা সপোন আৰু সেই সপোনটো মা পাপাক পূৰা কৰাবলৈ গৈ আছোঁ। দাদা মই গৈ আছোঁ ঘৰৰ পৰা, বা ডাঙৰ বাৰ আহি আছে মেঘালয়ৰ পৰা, মাজু বা আহিছে নগাঁৱৰ পৰা। চাৰিটাই লগ হৈ কিবা এটা কৰিম আৰু কিছুমান বস্তু স্মৃতি সহকাৰে ৰাখিবলৈ বহুত ভাল পাওঁ কাৰণে ইউটিউব চেনেলটো আছে। ইউটিউব চেনেলটো খুলি দিলোঁ, এনেকৈ ৰাখি থ'লোঁ কিছুমান স্মৃতি। গৈ আছোঁ টাউনৰ মাজে মাজে, ৰাস্তাৰ মাজে মাজে গৈ আছোঁ আৰু দাদাই ভাবিলে চুলিখিনি কাটিলে তাৰপিছতে মাহঁতক ক'লে টাইমটো পাছ কৰিবলৈ মাহঁতৰ ঘৰলৈ গ'লোঁ। তাৰপিছত মাতিছিলে আমাক দাদাকেইজনে 3:30 বজাত, আৰু সেইটো কাৰণে 3টা বজালৈ ৰখি আছিলোঁ আইতাহঁতৰ লগতে এনেই টাইম পাছ কৰিবলৈ। ওচৰতে যিহেতু ঠাইখিনি, বাকীখিনি এনজয় কৰক। छलक उठा खुशी का खुमार, क्या कहना। ইফালে আমাৰ ষ্টাফ আছে, ডিলাৰৰ ষ্টাফ, আৰু ইফালে আৰু যি কাম কৰি দিছে আমাৰ এই দাদাজনে কৰি দিছে। আৰু ইফালে চাওক, হাই দি হাই ৰখিবলগীয়া হ'লে এইটো এই আমাৰ পাপাক গামোচা পিন্ধিবলৈ ৰেডি কৰাই আছে। দে সময় Valeu. আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'ব লাগিছিল, আচলতে এতিয়াও যৌৱন ভাতি দিয়া নাই, চুলিকেইডাল পকিলেও চকুৰ পাৱাৰ কমি
লগাই লোৱা অঁ ওম নম শিৱায় এই পাগল পাগল নেদেখেতো মই তামোল পাণটো দিয়া ইয়াতে শৰাইখন পূৰা হোৱা নাই নহয় আমাৰ ফেমিলি আহিছে মা আহা চেণ্ডেলযোৰ খুলি আহিব লাগিছিলে বাবা ধুই দিয়া ৰবা দিম ৰবা দেই দিম ৰবা ধৈৰ্য ৰবা দিম ৰবা ফেব্ৰিকটো নানি যদি ফেব্ৰিকটো কিনি আনিব না এইখন কিনি আনা ফেব্ৰিক গণপতিটো লগাই দিব কাৰণে এই জানিবিটো সেই ক'ত লাগে wow nanti udah di sini aku kita manjasin coba coba mari boleh sih ki এনেকৈ এটা বনাই নেকি হ'ল বনাই দিব দিয়া অঁ অঁ ভাল লাগিছে হয় তেতিয়াহে ভাল লাগিব বিহু কেতিয়া 16, 17, 18 বিহু আহিম দে আটা যাওঁ দিয়া আটা যোৱা যাওঁ আটা কেনেকুৱা লাগিলে মন্দিৰত আহি বহুত ভাল লাগিলে আজি বহুত দিনৰ মূৰত মন্দিৰত আহিছোঁ বিৰাট ভাল লাগিলে আজি অদি ফূৰ্তি এইটো নন্দীয়ে কাণ পাতি আছে কিবা ক'ব নেকি বুলি এয়া চাওক দুটা বেয়া পোৱা কিছুমান মানুহ ব্যক্তি নুঠে মানুহটো কিবা দুখত থকা আমি গৈ আছো এতিয়া ফাইনেলি আমি ভিন্দৰ এই পাই গ'লো এনেকে